বন্ধুসকল আমি আজি আছোঁ উপস্থিত ফৰকাটিং জংচনত এজন ব্যক্তিক বিশেষ এটা কামৰ কাৰণে চেন্নাই যাবলগীয়া হ'ল চ' তাৰ কাৰণে আমি এতিয়া টিকেট কাউণ্টাৰত অপেক্ষা কৰি আছোঁ টিকেট কাউণ্টাৰ বৰ্তমান কোনো নাই হ'লেও আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক ফৰকাটিং টু চেন্নাই আহি আছোঁ এটা বিশেষ কামত চেন্নাই মই নহয় মোৰ দাদা এজনৰ কথা ওলাই আহিছোঁ চেন্নাই এটা বিশেষ কামত চেন্নাই যাবলৈ ওলাইছে চ' তাৰ কাৰণে প্লেটফৰ্মত থ'বলৈ আহিছোঁ ফৰকাটিং জংচন যিজন ব্যক্তিক থ'ব আহিলোঁ সেইজন ব্যক্তি যাব 10:40 10 মিনিট লেট আছে চ' আজি আমি ঘৰলৈ যাওঁ যিহেতু সময়ো বহুত দেৰি হ'ব তেওঁক আমাৰ ইয়াৰ পৰা থৈ যোৱালে লগতে কি হয় আমাৰ ফৰকাটিঙৰ পৰা মেক্সিমাম আমাৰ ঘৰলৈ 14 কিলোমিটাৰ আছে ৰাস্তাটো বেয়া চ' আজি তেওঁক এই জংচনতে থৈ তেওঁ 10:40 যাব আৰু আমি এতিয়া বৰ্তমান ঘৰা-ঘৰি হওঁ বুলি ওলাইছোঁ যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেলেগে দেখাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব